এই আগত অলপমান বস্তু লগা আছিল তো সেইকাৰণে লৈ আহিলোঁ আমি খালি আৰু আছে মানে মানুহ আমি এইখিনি তো গাইজ ফাইনেলি আমি ৰেলৱে ষ্টেচন আহি পালোঁ চাই গাইজ চকু এই মানুহবিলাক কেনেকৈ ঘূৰিছে একচুৱেলি মানুহ কিন্তু আমাৰ নলবাৰীত গেলি আমি সন্মান দিম সেইটো ষ্টেচনত দিম সেইটো ভাল ষ্টেচনত ভগৱান ইয়াৰে মানুহ এইবিলাক বিশেষকৈ পুলিচকেইটাইতো আমাক সহায় কৰিব লাগিছিল ন এটলিষ্ট হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ বৰ্তমান আমি আছোঁ এতিয়া কাজিৰঙাত তো কালি গমে পাইছি মোৰ মোবাইলটো চুইচ অফ হৈ গ'ল তো মানে হোটেল এখনত চাৰ্জ টাৰ্জ দিলোঁ ধুনীয়াকৈ তো বৰ্তমান আমি মানে কাজিৰঙাতে আহিছোঁ কাজিৰঙা প্ৰাইড দ্য অন হৰ্ণ মৃণৰ এইফালে ভিউটো চাব পাৰে একবাৰ তো ইয়াতে ফটো উঠি আছে নেকি তো ইয়াৰ পৰা একবাৰ ভিউটো দেখি দি আছোঁ ৰ'ব আপোনালোকক এইটো হৈছে এলিফেণ্ট ভিউ পইণ্ট তো চাব পাৰে এলিফেণ্ট থকা বুলি মানুহে সেই কৰে বিশ্বাস কৰে আৰু তো বৰ্তমান আমি দেখা নাই বাৰু এলিফেণ্ট এইফালে চাইন বৰ্ডৰ কাষতে দেখা পাইছি না এলিফেণ্ট এইটো চাব পাৰে মানে এলিফেণ্ট পইণ্ট বুলি এলিফেণ্ট ভিউ পইণ্ট বুলি যি কয় সেইটো কাৰণে কয় আৰু দেখিছে না ইয়াতে গমেই পাইছে আপোনালোকে এলিফেণ্টৰ মূৰ্তি এটা থৈ আছে ইয়াতে চাব পাৰে এতিয়া ক'ত আছোঁ আমি কাজিৰঙাৰ ভিতৰত একদম মাজমজিয়াত আছোঁ একদম তো গাইজ ইয়াতে মানে কয় হাঁহ কৰি কিনে ভিডিঅ' চিডিঅ' বনবা মানে হেৰি নকৰে আমি বনাইছোঁ আৰু তো আমি বৰ্তমান এতিয়া যাই আছোঁ ক'ত যাই আছোঁ আমি শিৱসাগৰ যাই আছোঁ বান্ধা যোৱা দ্বিতীয়টো দিন ৰ'বা যাওঁ ৰ'বা গাড়ী চাড়ী এতিয়া মই ভাইহঁতক এটা প্ৰশ্ন কৰিম যিহেতু আমি কাজিৰঙাত আছোঁ এইটো প্ৰশ্ন চবেই জানে তো কাজিৰঙা কি হেৰি বিখ্যাত জানা না কিহৰ কাৰণে বিখ্যাত আকাশ এখনীয়া আৰু কিহৰ কাৰণে হয় কাজিৰঙা এখনীয়া গড়ৰ কাৰণে বিখ্যাত কিন্তু গড় হ'লে এটাও দেখা নাই তো ইয়াতে নাই বাৰু গড় ক'ত বা আছে আমি এইটোও নাজানো তো দেখা পালে ভাল লাগিলে গড়টো বেছি যায় শিৱসাগৰ তো গাইজ কাজিৰঙাৰ পৰা যাই আছিলো যাই থাকোঁতে মানে ইয়াতে পুলিচে ৰখি আছে চেক কৰি আছে আৰু চেক গেট পালোঁ আমি এইগিলা ধুনীয়াৰ গাড়ী লাইন লাগি গৈছে এই ইমান মানত মানে চেক কৰি আছে আৰু তো গাইজ যিহেতু 15 আগষ্ট আহি আছে পৰহি 15 আগষ্টই হ'ল তো সেইকাৰণে কাগজ চাগজ চাব পাৰে বস্তু কাগজ চাগজ ক্লিয়াৰ আছে নে তোমাৰ একদম কাগজ চাগজ ক্লিয়াৰ আছে কথা নাই খালি বেলগিডাল মাৰি লৈছো আৰু মাৰিলো আগত নিজৰ চেফটিৰ কাৰণে বেলগিডাল চেফটিৰ কাৰণেও আৰু পুলিচেও ধৰিব পাৰে সেয়াতো মানে বাহানা লাগে আৰু কিবা এটা বাহানাটো পালি হ'ল ফাইন কাটি দিব কিমান বিল লাগছে গাড়ীত চাৰিওফালে পুলিচ চুলিচ ৰখি আছে গাড়ী এতিয়া ওলচি আছে গাইজ ফাইনেলি আমি কাজিৰঙাৰ ভিতৰৰ পৰা ওলালোঁ তো এতিয়া মেইন হাৱাই পাইছোঁ তো এতিয়া আকৌ ভয় নাই তো বঢ়িয়া একদম এতিয়া অলপ ভয়টো কমছে আৰু কি হৈছে দেখছ ঠিকে আছে শিৱসাগৰ আৰু 154 কিলোমিটাৰে আছে আৰু কিমান আছে 154 কিলোমিটাৰ আৰু আধাৰ অলপ কম আছে আৰু গুৱাহাটী দুবাৰ আহি যায় ৰ'ব গুৱাহাটীত 3বাৰ আহি যায় 2বাৰ হ'ব দুবাৰ আহি যায় ৰ'ব ধেমালি নহয় মাথা গৰম উঠছি আৰু মাথা গৰম উঠক কথা নাই একলাই চলি আছে নে অলপ কষ্ট হয় বাৰু সেই হিচাপত মালটো দিছো না মালটো গাইজ আমি বোকাখাত আহি পালোঁ তো যিহেতু ভাত চাত খাই কিনে আকৌ এটা খোৱা নাই বোকাখাত যিহেতু পেৰাৰ কাৰণে বিখ্যাত তো আকৌ পেৰা আৰু চাহ খাই লওঁ আমি হোটেলতে আমি খাই ল'ম তো গাড়ী চাড়ী ধুনীয়াকৈ পাৰ্কিং কৰি থৈ দিওঁ এইখিনি হৈছে বোকাখাতৰ মেইন টাউন আৰু খাই লওঁ আমি পেৰা চেৰা আছে তো গাইজ ধুনীয়াকৈ চাহ তাহ খাই আহিলোঁ পেৰা চেৰা খালোঁ তো পেৰাকেইটা এতিয়া একদম আল্টিমেট হৈছে তো গাইজ এটা কথা আছে আমাৰ যে টোল গেটত পইচা নল'ম বুলি কৈছিলে হেঁতে তো গাইজ এতিয়া এটা মেছেজ আহিছে ড্ৰাইভাৰৰ তাতে পইচা কাটছি টোটেল 280 টকা এটা কাটছি তো সিহঁতে কৈছিল আৰু পইচা নাকাটে বুলি আমাক এনে যাব দিছিল বান্ধা হাজৰ কাৰণে কিন্তু তো যোৱাতে ক'ব লাগিব ৰ'ব সেনেক পইচাটো কিয় কাটছি তো ধুনীয়াকৈ এতিয়া আমি যাই থাকোঁ ৰাতিও ভালেখিনি হ'ল বৰ্তমান আমি ডাইৰেক্ট শিৱসাগৰত গ'লে যাই থাকোঁ এতিয়া তো গাইজ মই মানে এইবাৰ মাজত বহি ল'লোঁ তো আকাশে এইবাৰ প্ৰথম আগত বহিব মানে তাতে মেছেজটো আছে মানে টোল গেটৰ পইচা কাটাটো দেখি দেচোন সেইটো মেছেজ টোটেল 180 টকা কাটছি এইটো 130 টকা কাটছি 280 টকা কাটছি
এইটো 150 টকা 280 টকা কাটছি আমাৰ টোল গেটৰ পৰা মানে দুখন টোল গেটৰ পইচা কাটছি, এখনৰ 150 টকা, এখন 130 টকা। তো কালি যোৱাতে ন কমপ্লেইন দিব লাগিব আৰু তো পইচাটো নাকটো বুলি কৈছে। আমি টোল গেটৰ ভিতৰত দিয়া নাই, আমি বাহিৰত দি আছো আৰু য'ত ইমাৰ্জেঞ্চি গাড়ীগিলা আহিব পাৰে আৰু তো চাওঁ আৰু কি কৰে আৰু সেয়াটো কমপ্লেইন এটা দিব লাগিব। তো গাইছ এটা কথা হ'ল মানে, তো আগত মানে আৰু এটা তেল দি আছে, এই তেল দিবতো মানে পইচা কাটব। তো এটা বস্তু দেখি আছো ৰ'ব, আমি এটা টেকনিক কৰি আছো। ইয়াতে মানে চেঞ্চাৰ আছিল, ইয়াতে তো চেঞ্চাৰখনে আমি বান সাহায্যৰ কেজি বেটে মাৰি আছো আৰু মানে যাতে থাক খায় আৰু বস্তুটো। মানে সেন্সৰত পৰি গেলি মানে সেন্সৰটো যি কেমেৰাটো সেন্সৰত পৰি যায় না ডাইৰেক্ট কাটি দেই, এনে যাবা দিও লাভ নাই আৰু নাই পিছত এ চিনো লাগছি আজি আমাক ৰ আৰু হেৰিত কাটি দিয়ে সোণাপুৰ টোল গেটত যাবা দিছি নাই কোনটো এই সেন্সৰটো কেমেৰাই কেপচাৰ কৰি লোৱাৰ পিছত কাটি লৈছে মানে আর কাটার চান্সটো নাথাকে আৰু যেহেতু ঢাক খাই গেছি আৰু কাগজ খেল দি ঘন্টি লাগছি এ ঘুটি লাগছি চকু টকু ভাল একদম কেম্বা লাগে, বেয়া কষ্ট হৈছে দিয়ক গাইছ, কৈছো না একদম কষ্টৰ সিমে নহয়, ধেমালি নহয় একে বয়া। অ ভাই অলপ মুটি লওঁ ৰ'ব, মুটো লাগছি নালগে দে, গম নাপয় ঢাকান খাই গেছি না, চাও কাটে নে লাগতে কিমান দূৰ টেকনিক নাম্বাৰ প্লেট যেটা কাটতে পারে সেইটো গম নাপাও ক'ত ক'ত নাম্বাৰ প্লেট কাটতে নৰে নাম্বাৰ প্লেট কাটতে নৰে ক্লিয়াৰ বাকি না, নাম্বাৰ প্লেটটো লগাবা নালগে নাম্বাৰ লগৰে ক্ৰাইম এইটো সেইটো ক্ৰাইম হৈ যাব, কেছ লাগি গেলি গাইছ টোল গেটত আহি আছো ৰ'ব। তো বেৰ কি হৈ চাও এবাৰ তো ক'ত তেল গেট পায়, তো এইটো দেৰগাঁৱত টোল গেট পায়, দেৰগাঁৱত টোল গেট। তো টোল গেটৰ মানুহটো আছি ৰ'ব, ই কি কৈ চাও, এই তাক ল মাল আছে পিছফালে মাল আছে, পুৰা জনে বোলে বেগটো চেক কৰে, ডিগিটো আছে দিয়ক, মাল আছে মানে আমাৰ মানুহ আছে আগত, অলপমান বস্তু লগা আছিল তো সেইকাৰণে লৈ আহিলো আমি খালি। আৰু আছে মানে তাতে মানুহ আমাৰ মানে আমি এইখিনি লৈ আহিলো তেওঁ যাব পাৰিম ন দাদা, ঠিক আছে যাবা শিকি ৰ'ব, সেইবাৰে যাবা দিম বুলি কৈছে কিন্তু পইচাটো হেৰাচ্ছি, এবাৰ বা কি কৰে আৰু ভগৱানে জানে। 1 ঘণ্টামান পিছত ৰিজাল্ট পাম কাটে নে নাকাটে। তো গাইজ বহুত টাইম ভিডিঅ' কৰা নাছিলো, তো ভাল ৰাতিখিনিও তো ৰাতিও ভালেখিনি হ'ল, টোপনি লাগছি ভাত, তো কিবা এটা খাব লাগে। তো বৰ্তমান আমি ইয়াতে হাৱে কাষতে ৰেষ্টুৰেণ্ট এখন আছে, তো তাতে ভাত চাত পাই নে ৰুটি কিবা পাই সুধিলো ৰ'ব। গাইজ তাৰে হোটেলখনত গেলো, তাতে বোলে ভাত চাত নাপায়, তো যিহেতু আমি ৰাতি আহিছে ভাতখিনি খাব লাগিব, তো তাৰে হোটেলত আমি নাখলো। তো ইয়াতে এখন ধাবা আছে, ইয়াতে ভাতটো খাই লওঁ, এখন ধাবা আছে ইয়াতে ভাতটো খাই লওঁ আমি। গাহৰি দিওঁ নাই দুজন মাৰা ভাল গাহৰি খাওঁ। তো গাইজ ফাইনেলি আমি ৰেলৱে ষ্টেচন আহি পালো, চাই গাইজ চকু এই মানুহবিলাক কেনেকে ঘুমাইছে দিয়কচোন। স্টেশনটো এইটো হয় কিন্তু ঘুমোৱা ৰাস্তাটো এইটো নহয় মানে মেইন গেটটো মাৰি গৈছে। তো গাইজ এই মানুহগিলা যে দেখিলাক, তো এইগিলা শিৱসাগৰৰে মানুহ, য'ত বানপানী হৈছিল তাৰে মানুহগিলা এতিয়াতে শুই ঘুমাই আছে দিয়কচোন। কেলা গৰু চৰিও ইয়াতে ঘুমাই আছে দেখছি না, গৰু ভাই। তো গাইজ ৰেলৱে ষ্টেচনৰ ভিতৰত গেলি গেল, তো কেইটামান পুলিচক লাগাল পালো, কেলা থাকবে নিদিলাকে ৰেলৱে ষ্টেচনত, কেলা ইয়াতে বাহিৰত ঘুমাই থাকিব লাগিব এতিয়া হাতৰ লগত। অৱস্থা চাওকচোন, আমি ইমান দূৰৰ পৰা আহিছো নলবাৰীৰ পৰাই, তাতে ঘুমাম বুলি আহিলো, এতিয়া আমি ইয়াতে ঘুমাব লাগিল। কেলা ৰাতিপুৱাই যাব লাগিব 5টা মানত, তাতে তেতিয়া চাৰ্জ দিব লাগিব। সঁচাকে বেয়া লাগছে, আমি নলবাৰীৰ পৰা ৰিলিফ দিব আহিছো ইয়াতে বান সাহায্য মানুহত, কেলা থাকবে নিদিলাকে এতিয়া ইয়াতে থাকিব লাগিব। কেলা কি জালাত পৰিলো ভাল, ভাবছিলো ৰেলৱে ষ্টেচনত ধুনীয়াকে ঘুমাব পাৰিম, তো ঘুমাব নিদিলাকে সিহঁতে ঘুমাই আছে পুৰা বিন্দাছ। কেলা ভাল কি জালাত পৰিলো ভাই দেই, ইয়াতে ঘুমাব লাগিব এতিয়া, উপায় নাই আৰু। ডাৱৰ বেল হৈছে এইগিলা চাওকচোন, কি অৱস্থা হৈছে আমাৰ ভাল দেই।
অৱস্থা চাওকচোন ক'ত পাৰিব লগা হৈছে এইগিলা এইগিলা মানুহ ইয়াতে ঘুমাই আছে আৰু আমি ইয়াতে এইগিলা কৰি আছো কীৰ্তেল এই ৰাতি 3টা বাজছি ভাল ইয়াকে পাৰি ললো এবাৰ কি ঘুমাইছি আৰু বাল মই ঘুমাই বিঠে বয়া টোপনি লাগছি ভাল কেলা গাড়ী চাৰু নাই থাকো এই অৱস্থা আছে গেলা শিৱসাগৰত আহি এই অৱস্থা আছে বান্ধাৰ শিৱসাগৰৰ মানুহ কিন্তু আমাৰ নলবাৰীত গেলি আমি সন্মান দিম সেইটো ষ্টেচনত সোমাব দিম সেইটো ভাল ষ্টেচনত সোমাব দিম ইয়াৰে মানুহ নেদিলাক বিশেষকৈ পুলিচ গীতেতো আমাক সহায় কৰিব লাগিছিল ন এটলিষ্ট দে গাইজ হ'ব দে টোপনি বেয়া লাগছি গমেইতো পাইছে কষ্ট হৈছে ছাপৰ্ট কৰিবি লগ দে গুড নাইট বাই বাই কালি লগ পাম দে নতুন লগত